হেল্ল' গাইজ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা জহকালিৰ ৰেচিপি। গৰমৰ বতৰত আপোনাৰ পটল সকলোৰে ঘৰত থাকে, নহয়নে? সেইটোকে কেনেকৈ টেষ্টিকৈ ৰান্ধিব পাৰি আজি মই আপোনালোকক এটা পদ্ধতি দেখাইছোঁ। চাই থাকিব মই কেনেকৈ বনালোঁ। তাৰ বাবে মই পটল ল'লোঁ, আদা নহৰু অলপ ল'লোঁ, পিঁয়াজ দুটা, অলপমান বাদাম, অলপমান জিৰা আৰু শুকান জলকীয়াৰ গোটেইখিনি মই পিচি ল'লোঁ। পিঁয়াজ মই অলপমান সৰুকৈ কাটি লৈছোঁ আৰু অলপমান ডাঙৰকৈ যিটো পিঁয়াজৰ কলি উলিয়াই লোৱা বুলি কয় সেইটো মই উলিয়াই ল'লোঁ। বাদামখিনি পিচি ল'লোঁ, জিৰাখিনি পিচি ল'লোঁ, জিৰা জলকীয়াখিনি সকলো ভাগে ভাগে মই পিচি ল'লোঁ। আছে পিচি মই ধুনীয়াকৈ সৰু বাতি এটাত ৰাখিলোঁ। পটলখিনি বাকলি গুচাই নিমখ হালধিৰে মই মেৰিনেট কৰিলোঁ। আপোনালোকে পটলৰ ভিতৰত এনেকৈ পটলৰ ওপৰত কাট লগাব আৰু ভিতৰত যদি ইচ্ছা কৰে ষ্টাফিংছটো ফিল কৰিব পাৰে। যেনেকৈ বাদাম, আদা নহৰু, হালধি দি পেলাই জিৰা জলকীয়া দি ধুনীয়াকৈ ষ্টাফিংছ কৰিব পাৰে যদি আপোনালোকে বিচাৰে। নহ'লে এনেকৈ কৰি খালেও ভাল হয়। এনেকৈ কৰি খাবৰ কাৰণে আপোনালোকে কোমলীয়া যিটো পটল সেইটো ল'ব। তাৰে ভিতৰতো বহুত কোমল থাকে, সেইকাৰণে খায়ো ভাল লাগে। বুঢ়া পটলখিনি নল'ব। এনেকৈ এতিয়া মই পটলখিনি অলপকৈ ভাজি ল'ম, পূৰা ফ্ৰাই কৰি ল'ম। মই ইয়াতে যিখিনি সামগ্ৰী ইউজ কৰোঁ গোটেইখিনি মই ফ্ৰাই কৰি ল'ম আগতে। তাৰ পাছত মই পিঁয়াজখিনি যিখিনি মই ডাঙৰকৈ কাটিছিলোঁ সেইখিনি মই ফ্ৰাই কৰি ল'লোঁ। সেই একে তেলতে তাৰপাছত মই সৰু পিঁয়াজখিনি গ্ৰেভিৰ কাৰণে যিখিনি ইউজ কৰিম সেইখিনি মই ফ্ৰাই কৰিলোঁ। অকণমান ৰঙচুৱা হোৱাত জিৰা আৰু জলকীয়াৰ যিটো বটা আছিলে সেইখিনি মই ইয়াতে দি দিলোঁ। মই গোটেইখিনি পটাত পিচি লৈছোঁ। আপোনালোকে মিক্সিতো পিচিব পাৰে, বাট পটাত পিচিলে টেষ্টটো অকণমান বেলেগ আহে। এতিয়া মই আদা আৰু নহৰু পেষ্টখিনি দি দিলোঁ। চাওক, এইখিনিও মই গোন্ধটো শেষ নোহোৱালৈকে মই ভাজিম অলপ সময়। কালাৰটো এতিয়াই ইমান ধুনীয়া আহিছে নহয়নে? আপোনালোকেও এনেকৈ ভাজি ল'ব, কালাৰটো তেতিয়া বহুত ধুনীয়া আহে। এতিয়া মই নিমখ দিলোঁ অকণমান। পিঁয়াজখিনি ভাজা হ'লেই পিঁয়াজখিনি আগতে ভাজোঁতে যদি নিমখ দিয়ে, পিঁয়াজে বহুত পানী এৰে, তেতিয়া এনেকুৱা ব্ৰাউন কালাৰটো নাহে। ব্ৰাউন কালাৰটো হ'বৰ কাৰণে পিঁয়াজ অকণমান পিছত এড কৰিব, যাতে পিঁয়াজটো সোনকালে ব্ৰাউন হয়। এতিয়া নিমখ হালধি মই দিলোঁৱেই, গোটেইখিনি মিক্স কৰি দিলোঁ। এতিয়া মই যিটো বাদামৰ পেষ্ট আছিলে সেইটোও মই এড কৰি দিলোঁ। সেইখিনিও ধুনীয়াকৈ মিক্স কৰি মই ভাজি দিলোঁ। আৰু মই অলপমান বইল আলু ভাজি ৰাখিছিলোঁ, সেইটো মই শ্বুট কৰিব পাহৰি গ'লোঁ। আপোনালোকে এইটো আলু স্কিপো কৰিব পাৰে। আৰু ঘৰতে উলিয়াই থোৱা অকণমান মালাই মই ইয়াতে এড কৰিলোঁ, ভালকৈ ফেটি। চাওক, আলুখিনি মই এনেকৈ ভাজি ৰাখিছিলোঁ আৰু মই তৰকাৰীটো এনেকৈ অকণমান শুকাবৰ কাৰণে দিলোঁ। গোটেইখিনি আলু আৰু পটল মিক্স কৰি মই তাতে নিমখটো অলৰেডি দিয়াই আছিলে, অকণমান চেনি দি দিলোঁ যাতে গোটেই মছলাখিনি একেলগে কম্বাইন হৈ যায় আৰু টেষ্টটো অকণমান এনহেঞ্চ হয়। অকণ মিঠা হ'লে টেষ্ট বেছি ভাল হয়। তেতিয়া অলপ সময় ভাজিলোঁ, ডাঠ হ'ল, তেতিয়া মই পানী অলপমান এড কৰি দিলোঁ। আপোনালোকে তেনেকৈও খাব পাৰে সেইটো ষ্টেজত। আৰু 5-6 মিনিটমান ৰখাৰ পাছত এয়া চাওক, আমাৰ ফাইনেল পটলৰ বাদামৰ গ্ৰেভি ৰেডি। কি ধুনীয়া লাগিছে নহয়নে? এনেকৈ আপোনালোকে ৰুটিৰ লগত, ভাতৰ লগত, যিহৰ লগতে ইচ্ছা কৰে ধুনীয়াকৈ খাব পাৰে। মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।